নমস্কাৰ বৃহৎ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নোত্তৰ শিতানৰ 3 নম্বৰ ভিডিঅ'টোত আজি আমি অসম বুৰঞ্জীৰ ওপৰত 10টা প্ৰশ্ন আলোচনা কৰিম গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰা হওকচোন 1 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়াৰ অপচনসমূহ হ'ল অপচন এ স্বৰ্গদেউ চাওলুং চুকাফাই অপচন বি স্বৰ্গদেউ ৰুদ্ৰসিংহ অপচন সি চন্দ্ৰকান্ত সিংহ আৰু অপচন ডি ভাস্কৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ স্বৰ্গদেউ চাওলুং চুকাফাই 2 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ইয়াৰ অপচনসমূহ হ'ল অপচন এ ভাস্কৰ বৰ্মন অপচন বি চন্দ্ৰকান্ত সিংহ অপচন সি স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু অপচন ডি চুকাফা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি স্বৰ্গদেউ ৰুদ্ৰসিংহ 3 নম্বৰ প্ৰশ্নটো হৈছে পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন ইয়াৰ অপচনসমূহ হ'ল অপচন এ চন্দ্ৰকান্ত সিংহ অপচন বি শুক্লেনমুং অপচন সি লৰা ৰজা আৰু অপচন ডি ভাস্কৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শুক্লেনমুং 4 নম্বৰ প্ৰশ্নটো হৈছে অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ অপচনসমূহ হ'ল অপচন এ চুকাফা অপচন বি চুডাংফা অপচন সি শিৱসিংহ আৰু অপচন ডি ৰাজেশ্বৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চুকাফা 5 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ইয়াৰ অপচনসমূহ হ'ল অপচন এ 1376 চনৰ পৰা 1378 চনলৈ অপচন বি 1376 চনৰ পৰা 1380 চনলৈ অপচন সি 1376 চনৰ পৰা 1382 চনলৈ আৰু অপচন ডি 1376 চনৰ পৰা 1384 চনলৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1376 চনৰ পৰা 1380 চনলৈ 6 নম্বৰ প্ৰশ্নটো হৈছে অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে ইয়াৰ অপচনসমূহ হ'ল অপচন এ চুটিনফা অপচন বি চুচেনফা অপচন সি মোমাই তামুলী বৰবৰুৱা আৰু অপচন ডি লাচিত বৰফুকন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি চুচেনফা 7 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে ইয়াৰ অপচনসমূহ হ'ল অপচন এ চুডাংফা অপচন বি চুকামফা অপচন সি চুচেনফা আৰু অপচন ডি চুহুংমুং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চুহুংমুং 8 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হয় ইয়াৰ অপচনসমূহ হ'ল অপচন এ শিৱসিংহ অপচন বি ফুলেশ্বৰী অপচন সি ৰাজেশ্বৰ সিংহ আৰু অপচন ডি পুৰন্দৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰাজেশ্বৰ সিংহ 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনজন ৰজাক কুজা ৰজা বুলি কোৱা হয় ইয়াৰ অপচনসমূহ হ'ল অপচন এ চুটিনফা অপচন বি শিৱসিংহ অপচন সি ফুলেশ্বৰী আৰু অপচন ডি ৰাজেশ্বৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চুটিনফা 10 নম্বৰ প্ৰশ্নটো হৈছে হস্তীৰ বিদ্যানৱ পুথি কোনে ৰচনা কৰে ইয়াৰ অপচনসমূহ হ'ল অপচন এ সৰ্বেশ্বৰী অপচন বি ভোগেশ্বৰী ফুকননী অপচন সি ফুলেশ্বৰী আৰু অপচন ডি সুকুমাৰ বৰকাইত ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন